হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ, আজি মই যাই আছোঁ ধেমাজি জিলাত। ধেমাজি জিলাখন কেনেকুৱা হৈ আছে, আগৰ দৰে হৈছে নে আগতকৈ কিবা ডেভেলপ হৈছে, সকলোবোৰ আপোনালোকক আজি দেখুৱাম। তাৰে মঠ মন্দিৰ, নদ নদী সকলো দেখুৱাম। আৰু এই ধেমাজি জিলাখনক আগতে 100-200 বছৰ আগতে কি বুলি জনাজাত আছিলে সেইটো আমি জানিবলৈ চেষ্টা কৰিম। আৰু ইয়াতে এটা গল্ডেন ৰিভাৰ আছে, সোৱণশিৰি নৈ, তাত আগতে সোণ পোৱা বুলি কৈছিলে। চ' সেইটোও দেখুৱাম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন কি ব্ৰিজ হয়? গাই নদী। এইটো গাই নদী চাওক গাইজ। এইটো লৱাৰ চিয়াং ডিষ্ট্ৰিক্টৰ পৰা আহিছে। লৱাৰ চিয়াং ডিষ্ট্ৰিক্ট না? চিয়াং ডিষ্ট্ৰিক্টৰ পৰা এইটো গাই নদীটো বৈ আহিছে। মোৰ লগৰ বিশ্বজিতে ইয়াতে কাম কৰে। চ' মই সিহঁতৰ ঘৰত আহিছোঁ যাতে সি ক'ত কাম কৰে এইটো দেখুৱাবলৈ আনিলে। আৰু এইখনে তাৰমানে আৰু PHC আৰু দেখুৱালে আৰু সুন্দৰ। এইটো দেউৰিগাঁৱতে সোমাই দিম। এইখনে মোৰ ভাইৰ PHC। চ' আপোনালোকক দেখুৱালোঁ। এতিয়া আমি আৰু যাবলৈ ওলাইছোঁ মেইন জেগালৈ। মৰিদল কলেজ না? এইখনতে কি কৰিছিল এনজয়? এই ছোৱালীজনী যে বাছত যে কাটিছিলে যে নন্দিতা কিবা দুজনীৰ গাত লাগিছিল নেকি? এই চব কি মজা ঘৰ। ৱেলকাম টু ধেমাজি টাউন গাইজ। আমি এতিয়া ধেমাজি টাউনৰ ভিতৰত সোমালোঁ। আমি আৰু 2-3 মিনিটৰ পাছত আমি ধেমাজি টাউনৰ ভিতৰত সোমাই যাম। চ' আপোনালোকক আমি ধেমাজি টাউনখন যাই থাকোঁতে দেখুৱাম। কিন্তু আমাৰ মেইন ডেষ্টিনেশ্যনটো ধেমাজি টাউন নহয়, বাট আমি ধেমাজি টাউনৰ মাজেৰে যাম। এই বিল্ডিংটো ভাল লাগিছে, চ' আপোনালোকক দেখুৱালোঁ। এয়া চাওক ধেমাজি টাউনৰ ভিতৰত কি মজা মজা বিল্ডিং ঘৰ আছে। এয়া চাই লওক কি সুন্দৰ সুন্দৰ। চ' এতিয়া আমি ধেমাজি টাউনৰ মাজেৰে যাই আছোঁ। আমি 1989ত ধেমাজিখন তাৰমানে জিলা হিচাপে ঘোষণা কৰিছিল আৰু তাৰে লগত জোনাইখন চাব ডিভিজন হিচাপে আছে। আৰু দিছ ইজ দ্য মেইন ধেমাজি টাউন। এইখনে ধেমাজিৰ মেইন টাউন, মেইন পইণ্ট। এই ধেমাজি জিলাখন এটা সময়ত হাবুং নামেৰে জনাজাত আছিলে আৰু এই হাবুঙকে আহোমসকলৰ দ্বিতীয় ৰাজধানী হিচাপে জনা যায়। আৰু জীয়াধন, ব্ৰহ্মপুত্ৰ আৰু গাই নদী, তিনিওটা নদী তাৰমানে এই ডিষ্ট্ৰিক্টখনৰ মাজেৰে তাৰমানে অতিবাহিত হৈ গৈছে। সেইকাৰণে এই ডিষ্ট্ৰিক্টখনত তাৰমানে বানপানী হয়। আৰু কি ট্ৰাফিক ৰুল মেইনটেইন কৰি আছে। তো ধন্যবাদ আছাম পুলিচ। এই চাওক এইখন ধেমাজি সদৰ পুলিচ ষ্টেচন, সদৰ আৰক্ষী থানা এইখন চাওক। এতিয়া আমি ইউ-টাৰ্ণ লৈ আহিলোঁ। আমাৰ দেউতাৰ কথাটো কোৱা। এতিয়া মোৰ দেউতাই ওৱান্স আপন এ টাইম, এই সময়ত মোৰ দেউতাই ইয়াতে ধেমাজি PHCত কাম কৰিছিল, তাৰমানে পাব্লিক হেল্থৰ অফিচত কাম কৰিছিল। চ' দেউতাই যিটো অফিচত কাম কৰিছিল সেই অফিচটোলৈ আমি এতিয়া যাই আছোঁ। তাৰমানে দেউতাই মোক ফোন কৰিছে, তই যদি ধেমাজি গৈছ, মই এইটো অফিচত এটা সময়ত কাম কৰিছিলোঁ 30-35 বছৰ আগতে। চ' সেই অফিচটোৰ এটা ভিডিঅ' বা ফটো মাৰি নিবিছোঁ। এই অফিচটো কেনেকুৱা আছে, আগৰ দৰে আছে নে কি হৈছে, মোৰ এটা স্মৃতি মই চাই শান্তি পাম। চ' আনিবি। চ' মই সেইটোৰ কাৰণে এতিয়া দেউতাৰ অফিচলৈ আহি আছোঁ। এইখন হ'ল ধেমাজি বিশাল। চাই লওক গাইজ, ধেমাজি বিশাল চাওক। এইখন হ'ল ধেমাজি মাৰুতি চুজুকি চাইকিয়া অটো। চাওক গাইজ কি নাই, আগৰ সেই ধেমাজি আৰু এতিয়াৰ ধেমাজি ট'টেলি বেলেগ। চাওক গাইজ, এইটো SBI ব্ৰাঞ্চ, ধেমাজি SBI ব্ৰাঞ্চ। চাওক এখন হোটেল শইকীয়া ফুডিং। চাওক গাইজ কি ক'ম আৰু, অসম টাউন গাইজ, নাইচ বিউটিফুল। এইখন ধেমাজি কলেজ গাইজ, চাই লওক। ধেমাজিৰ টাউনৰ পৰা অলপ দূৰত এইখন ধেমাজি কলেজ। এইটো অফিচতে জল জীৱন মিছন, স্বচ্ছ দেশ দিশে খোজ, এইটোৱে পাব্লিক হেল্থৰ অফিচত। ধেমাজিৰ এই পাব্লিক হেল্থ অফিচটোতে মোৰ দেউতাই এটা সময়ত ডিউটি কৰি গৈছিলে গাইজ। আপোনাক মেইন গেটখনত মই যাই পেলাই আপোনালোকক দেখুৱাই আছোঁ।
এই কলেজখন আমি এতিয়া এৰি আহিলোঁ গাইজ, আৰু এতিয়া যাই আছোঁ। গাইজ, এই ধেমাজি জেনেৰেল কলেজৰ পৰাই আমাৰ ডিজেন দেউৰী উঠালোঁ, আমাৰে লগ হয়। চ' এতিয়া আমি মেইন ডেষ্টিনেশ্যনটোলৈ যাই আছোঁ। হাই বুলি কৈ দিয়া। চ' আমি যাই আছোঁ, ভিডিঅ'টো চাই থাকক গাইজ। ডিষ্ট্ৰিক্ট পালোঁ এতিয়া, ডিষ্ট্ৰিক্টৰ পৰা যাই আছোঁ। ডিষ্ট্ৰিক্ট এৰিম আৰু এই হৰ ঘৰ তিৰংগা দেখিছে, ডিষ্ট্ৰিক্টৰ এইটো মেইন পইণ্ট হ'ল ধেমাজি চাৰিআলি, মেইন চাৰিআলিটো চাই লওক গাইজ। এতিয়া আমি ৰাইটে ইউ টাৰ্ণ ল'লোঁ, চাওক। এইটো দুৰ্গা পূজা হৈছিলে নেকি ইয়াতে? এইটো ইউনিচেফ পালাৰ যে মই ফটো মাৰি চেলুন, এইটো আমাৰ লগৰ এজনে দিছে, ইউনিচেফ চেলুন পাৰ্লাৰ হয় এইটো, আমাৰ এই লগৰে হয়। আৰু এইটো ওৱান ফেমিলি মাৰ্ট ইণ্ডিয়া, এইটো চাওক। তো পুৰা ধেমাজি ডিষ্ট্ৰিক্টৰ মেইন পইণ্ট আৰু এইবিলাক। আগতে এইটো আছিলে অসমৰ ভিতৰত চবচে ছেকেণ্ড না ফাৰ্ষ্ট ডাঙৰ লিলু চিনেমা হল আছিলে এইটো, কিন্তু এতিয়া বন্ধ হৈ গৈছে। অসমৰ ভিতৰত ছেকেণ্ড নে ফাৰ্ষ্ট বাৰু। ধেমাজি মেইন টাউনৰ পৰাই অলপ আঁতৰত আহিয়ে এনেকুৱা সুন্দৰ সুন্দৰ কৌৱা বন পাব। এয়া চাওক গাইছ, কি সুন্দৰ সুন্দৰ মজা। কৌৱা বনটো দেখি মোৰ মনত গানটো আহি গ'ল। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি। এতিয়া আমি গোগামুখ পাবলৈ তাৰমানে টাউন পাব ধৰিছোঁ, গোগামুখ টাউন। এই ভিডিঅ'টো আপুনি চাই পেলাই গম নাপাব যে মই ধেমাজিত আছোঁ, আপুনি বেলেগ কাউণ্ট্ৰিত থকা যেন লাগিব। ইমান সুন্দৰ পৰিৱেশ গাইজ, কিন্তু মই ধেমাজিত আছোঁ গাইজ। এই ৰাস্তা চাওক গাইজ, কি সুন্দৰ ৰাস্তা, কি কম আৰু। ইয়াতে যদি ভাত দালি তৰকাৰী দি দিয়ে গাইজ, বঢ়িয়া কৰি আপুনি হাতখন ধুই পেলাই খাই দিলেই হ'ল, একদম চাফা গাইজ। এয়া আমি গোগামুখত আছোঁ গাইজ, গোগামুখ টাউন। আৰু ইয়াৰ ৰাইট চাইডে যোৱা ৰাস্তাত দেখিছেনে গাইজ? এইটো নহয় ন? এই গোগামুখ টাউনত আছোঁ গাইজ, চাওক। গোগামুখ টাউন চাই লওক। এই চাওক, মিচিং অট'নমাছ কাউন্সিল ছেক্ৰেটাৰিয়েট চাওক। আমাৰ যেনেকৈ দিছপুৰ ছেক্ৰেটাৰিয়েট আছে, ইয়াতে মিচিং অট'নমাছ কাউন্সিল আছে। এই ৰাইট চাইডেৰে যায় NHPC, যিটো নদী বান্ধৰ ডেম আছে। ডেমটো এই ৰাইট চাইডেৰে গ'লে NHPC, আপোনাৰ নদী বান্ধৰ যিটো ডেম আছে সোৱণশিৰি নদীৰ ওপৰত, সেইটো পাব। আৰু লেফ্টে ইপিনে গ'লে আপুনি পাব মাজুলী। গোগামুখৰ গণেশ মন্দিৰ চাওক, এইটো মেইন গেট চাওক। গোগামুখৰ গণেশ মন্দিৰ মেইন মজা গাইজ। এয়া চাওক, সোৱণশিৰি নৈ মানে নদী, এইটো গ'ল্ড ৰিভাৰ বুলি কয়, মানে সোণ পোৱা যায় বুলি কয় ইয়াতে। এইটো আপোনাৰ অৰুণাচলৰ মিৰি হিলছৰ পৰা আপোনাৰ অসম হৈ পিনে পূৰা চাইনালৈ এইটো বিয়পি আছে, বৈ আছে। আৰু গাইজ, এই সোৱণশিৰি নদীটোৰ ওপৰত যিখন ব্ৰিজ আছে, এই ব্ৰিজখন ইন'গ্ৰেট কৰিছিল অৰুণাচলৰ চিফ মিনিষ্টাৰ পেমা খাণ্ডু ছাৰে। এই নদীটোৰ ওপৰৰে সেই ট্ৰেইন যায় চাওক, সোৱণশিৰি নৈ এইটোৱে। ইয়াৰ ওপৰতে NHPC বুলি যে ক'লো ডেমটো যে কৈছোঁ, অলপ আগতে কৈছিলোঁ, এই ডেমটো এই নদীটোৰ ওপৰতে বনাইছে গাইজ, চাই লওক কি সুন্দৰ। পূৰা বৰষুণ পৰি আছে, আপোনালোকে এই বৰষুণৰ ভালকৈ দেখা পোৱা নাই, আগৰ পিনে দেখুৱাই দিছোঁ গাইজ। সোৱণশিৰি নৈ কি ক'ম আৰু গাইজ। এইটো হ'ল আনন্দ চাহ বাগিচা, আনন্দ টি ষ্টেট, চাই লওক গাইজ। এই গোটাই চাহ বাগিচা এইবিলাক, এই পূৰা ভিতৰত বনাইছে আৰু এই পিনে আছে চব চাহ বাগিচা। এইটো হ'ল আপোনাৰ আনন্দ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন গাইজ। এয়া আমি ধেমাজিৰ পদুমণি আই থানত আছোঁ, এইটো বহুত ফেমাছ হয়, জানে, সকলোৱে জানে পদুমণি আই থান, চ'
এইটো কি অলপ কৈ দিয়াচোন। এইটো হ'ল আমাৰ পূৰ্বপুৰুষৰ পৰাই মানি অহা, চবে যি মনৰ কামনা পূৰণ হয় মানে ৰাস্তাত যাওঁতে ভালে কুশলে চবে যাব লাগে বুলি এই ইয়াতে চবে পূজা দুআষাৰ মাৰ দুৰ্গা মন্দিৰৰ ভৰিত চৰণত কীৰ্তনত সেৱা কৰি চবে মানে ইয়াৰ পৰা যায়। চ' গাইছ, ইয়াত ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা ওলাই যাওঁতে আৰু সোমাই আহোঁতে এই মাৰ এটা আশীৰ্বাদ লৈ পেলাই অহা যোৱা কৰে। তেতিয়া তাৰমানে বিপদ চিপদ নহয়, মানি লয় আৰু নহয়ও। চ' গাইছ, আপোনালোকৰ যদি এইপিনেদি যায় মাৰ আশীৰ্বাদ ল'ব, এইটোৱে ক'লোঁ। এয়া চাওক। মেধি মেধি চাব পাৰি এনেকৈ লেফ্ট ৰাইট চাইডে। এতিয়া দেখিছে গাইছ, কিমান পাৱাৰ পাৰ চৰাই দেখিছে। এই ভগৱানৰ এটা মূল ৰহস্য, যেনেকৈ পক্ষী মানুহ দেখিলে পলাই যায় কিছুমান জেগাত, আৰু এই পক্ষী মানুহ দেখিলে মানুহৰ ওচৰত আহে। চাওক, এই ভগৱানৰ এটা ৰহস্য। চাওক গাইছ, বহুতেই ধুনীয়া গাইছ। সোমাই অহাৰ লগে লগে কিবা যে ভগৱান আছে তাৰমানে এনেকুৱা ফিল এটা হৈ যায় গাইছ। বহুতেই ধুনীয়া গাইছ। ধেমাজি ডিষ্ট্ৰিক্টখন ঘূৰিলোঁ ফুৰিলোঁ, আপোনালোককো দেখুৱালোঁ, দুই এটা নজনা কথাও শিকিলোঁ। চ' গাইছ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।